দুখনমান অসমীয়া উপন্যাস বা চুটিগল্পৰ আলোচনা আগবঢ়াওক য'ত প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে পৰিৱেশ সংৰক্ষণৰ বিষয়ে প্ৰসংগ উপস্থাপন হৈছে। প্ৰাচীন কালৰ পৰা প্ৰাকৃতিক প্ৰকৃতিৰ চিত্ৰায়নে গুৰুত্ব লাভ কৰি আহিছে। ভাৰতীয় সাহিত্যৰ আৰম্ভণি কালৰ ৰচনাসমূহ প্ৰকৃতিৰ বৰ্ণনাকৈ দাঙি ধৰা হৈছে। অসমীয়া লোকোক্তি মঠ মন্দিৰ নিৰ্মাণ গুৰুত্বৰ কৰ্ম বৃক্ষৰোপণ অধিক ধৰ্ম বুলি প্ৰাকৃতিক উপাদান গছৰ উল্লেখ হৈছে। শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৰাজিৰ লগতে অসমীয়া আধুনিক সাহিত্য প্ৰকৃতিৰ ৰূপ বৰ্ণনাৰ সমান্তৰালভাৱে নতুন দৃষ্টিভংগীৰে পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় চিন্তা চৰ্চাই গুৰুত্ব আৰোপ কৰিছে। আধুনিক কালৰ সৃষ্টি উপন্যাস সাহিত্যতো ইয়াৰ প্ৰতিফলন ঘটিছে। অসমীয়া উপন্যাস সাহিত্যলৈ সংখ্যাগত আৰু গুণগত উভয় দিশতে বিশিষ্ট বৰঙণি আগবঢ়োৱা ছৈয়দ আব্দুল মালিকৰ উপন্যাস প্ৰকৃতিৰ বিভিন্ন দিশ শক্তিশালী ৰূপত চিত্ৰিত হৈছে। উদাহৰণস্বৰূপে তেওঁৰ মহাপুৰুষ মাধৱদেৱৰ জীৱনৰ আধাৰত ৰচিত প্ৰেম অমৃত নদী শীৰ্ষক উপন্যাসখন আৰম্ভ হৈছে প্ৰাকৃতিক পৰিৱেশৰ বৰ্ণনাৰে। উপন্যাসখনৰ পটভূমি নিৰ্মাণ কৰা হৈছে গ্ৰাম্য প্ৰকৃতিৰ বৈচিত্ৰ্যময় পৰিৱেশত প্ৰকৃতিৰ গুৰুত্বপূৰ্ণ উপাদান গছ-গছনি, নদ-নদী, পৰ্বত, পাহাৰ, চৰাই-চিৰিকটি, মাছ পুঠি, পপৰুৱা আদিৰ অনুসংগৰে উপন্যাসখনৰ আৰম্ভণি কৰা হৈছে। অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰ, লোক সমাজে লুইত, বৰলুইত, বুঢ়া লুইত, চেৰা লুইত, ব্ৰহ্মপুত্ৰ আদি নামেৰে নামাকৰণ কৰা প্ৰসংগ উপন্যাসগৰাকীয়ে উল্লেখ কৰিছে। প্ৰকৃতিৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান নদীসমূহে নৈ প্ৰাসংগিক শোভা বৰ্ধন কৰাৰ লগতে নৈপৰীয়া সংস্কৃতিৰ জন্ম দিছে। নদীৰ দুই পাৰত গঢ়ি উঠা সেউজীয়া অৰণ্য, নদীৰ বুকুত থকা জৈৱ বৈচিত্ৰ্য আদি মানুহৰ সাম্প্ৰতিক পৰিচয়ৰ ধাৰক আৰু বাহক হৈ পৰিছে। এই উপন্যাসত লেখকে লোক সমাজে গছ-গছনি আৰু মাছৰ নামৰ ঠাইৰ নামকৰণ কৰাৰ প্ৰসংগ উত্থাপন কৰিছে। উক্ত উপন্যাসখনত গোবিন্দগিৰি আৰু মনোৰমা আইয়ে অৰণ্যৰ মাজত ডকাইতৰ হাতত পিন্ধি থকা কাপোৰ কেইবাটাও হেৰুৱাই প্ৰকৃতিৰ আশ্ৰয় গ্ৰহণ কৰি নিজা লজ্জা নিৰ্বাণ কৰিবলগীয়া হৈছে। প্ৰকৃতিৰ বুকুত সেউজীয়া অৰণ্যই যিদৰে নৈসৰ্গিক শোভা বৰ্ধন কৰে, নদীৰ প্ৰবাহমান গতিয়ে তাক যেনেদৰে নতুন আয়তন প্ৰদান কৰে, ঠিক তেনেদৰে অৰণ্য আৰু নদীক আশ্ৰয় কৰি জীয়াই থকা সকলো জীৱই সৌন্দৰ্য বৰ্ধন কৰি জীৱ বৈচিত্ৰ্যৰ সমৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰে। উপন্যাসখনত উল্লেখ কৰা অনুসৰি মাধৱদেৱৰ সমকালীন অসমত মাটি-বাৰীৰ লগতে প্ৰাকৃতিক পৰিৱেশৰ উপকৰণ গছ-গছনি, জীৱ-জন্তু, মাছ, পুঠি আদিক সম্পত্তি বুলি গণ্য কৰা হৈছে। সম্পত্তিবোৰক ৰক্ষা কৰাৰ বাবে এসময়ৰ প্ৰজাসকলে চেষ্টা কৰিছিল। ঔপন্যাসিক ছৈয়দ আব্দুল মালিকৰ প্ৰেম অমৃত নদী উপন্যাসত প্ৰকৃতিৰ ত্ৰৈমাত্ৰিক ৰূপৰ প্ৰতিফলন ঘটিছে। প্ৰকৃতিৰ নৈসৰ্গিক শোভা, প্ৰকৃতি আৰু মানুহৰ চিৰন্তন সম্পৰ্ক আৰু প্ৰাকৃতিক পৰিৱেশ তথা সম্পদৰ সংৰক্ষণ সম্পৰ্কীয় ধাৰণাই উপন্যাসখনক এক নতুন যাত্ৰা প্ৰদান কৰিছে। ঔপন্যাসিক কেৱল প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনা কৰি ক্ষান্ত থকা নাই, উপন্যাসখনৰ বিষয়বস্তুৰ লগত সংগতি ৰাখি প্ৰাকৃতিক পৰিৱেশৰ সংৰক্ষণ সম্পৰ্কীয় চিন্তা চৰ্চাৰো সমাৱেশ ঘটিছে। নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক মাধৱদেৱৰ জীৱনৰ আধাৰিত ঔপন্যাসিকগৰাকীৰ জীৱন দৰ্শনৰ লগতে প্ৰকৃতি দৰ্শনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে। পৰিৱেশ সংৰক্ষণ বিষয় উপস্থাপন কৰি লিখা আন এখন উপন্যাস হৈছে অসমীয়া উপন্যাস সাহিত্যিক সমৃদ্ধশালী কৰা এগৰাকী উল্লেখযোগ্য লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ 2018 চনত প্ৰকাশিত ইয়াত এখন অৰণ্য আছিল শীৰ্ষক উপন্যাসৰ নামকৰণে এক বাৰ্তা বহন কৰিছে। উপন্যাসত প্ৰকৃতিৰ লগত মানুহৰ সম্পৰ্ক প্ৰতিনিবিড়। এখন অৰণ্যই মানৱ জীৱনৰ সকলো প্ৰয়োজন পূৰণ কৰিব পাৰে। পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰাৰ লগতে এখন অৰণ্যত মানুহে নিজৰ জীৱনৰ পৰা আদি কৰি সকলো বস্তুৱে আহৰণ কৰিব পাৰে। এখন অৰণ্য হৈছে জীৱ-জন্তুবিলাকৰ নিৰাপদ আশ্ৰয়স্থল। কিন্তু বৰ্তমান সময়ত যেন অৰণ্য হৈ পৰিছে মৰুভূমি। প্ৰাকৃতিক দুৰ্যোগ, ৰাজনীতি, অৰ্থনৈতিক সংকট, গোষ্ঠী সংঘৰ্ষ আদিৰ ফলত মানুহে পদে পদে গৃহহাৰা হৈছে। অৰণ্য জলাশয়সমূহ দখল কৰিবলৈ বাধ্য হৈছে। ফলত জীৱ-জন্তুসমূহ বাসস্থান, খাদ্যৰ সংকটে দেখা দিছে। এই সকলোবোৰ মানৱ সভ্যতালৈ এক অভাৱনীয় সংকট কঢ়িয়াই আনিছে। কিন্তু এই সকলোবোৰ সমস্যাই মানৱসৃষ্ট। বৰ্তমান সময়ত মানুহে বিশুদ্ধ বায়ুৰ বাবে, পানীৰ বাবে সংগ্ৰাম কৰাৰ দিন আহিছে। এনেকুৱা এক বাস্তৱ অভিজ্ঞতাক আধাৰ হিচাপে লৈ লেখিকাই গ্ৰন্থখন ৰচনা কৰিছে। এখন অৰণ্য ধ্বংসলৈ যোৱা দৃশ্যই লেখিকাৰ মনত হাহাকাৰ সৃষ্টি কৰিছে। গৃহহাৰা মানুহে অৰণ্যক মাজত লৈ বাসস্থান পাতি লৈছে। কিন্তু চৰকাৰৰ নিৰ্দেশ মৰ্মে সেই ঘৰবোৰ ঠাইবোৰ উচ্ছেদ কৰি পেলোৱা হৈছে। জীৱ-জন্তুবিলাকে খাদ্য বাসস্থানৰ অভাৱত মানুহক আমনি কৰিবলৈ লৈছে। লেখিকাৰ মনটোৱে অৰণ্য ৰক্ষা হোৱাটো বিচাৰে যদিও সেই
গৃহহাৰা হোৱা মানুহৰ চিন্তাই ত্যাগৰাস্ত কৰি পেলাইছে। এনে বহু বাস্তৱ অভিজ্ঞতা কেন্দ্ৰ কৰি লেখিকা উপন্যাসখন ৰচনা কৰিছে। কেইবাটাও ভূখণ্ডত ভাগ কৰি বৰ্ণনা কৰিছে। উদাহৰণস্বৰূপে পৃথিৱী চাই দক্ষিণৰ খিৰিকীৰে এজাক মানুহে এখন পাহাৰ উচ্ছেদৰ দ্বিতীয় দিন হঠাতে হাত এৰি দিয়ে জীৱনে, অৰণ্যৰ সন্ধান, গছ ডাঙৰ নৈ, মানুহ, বনৰ জুই, মনৰ জুই ইত্যাদি। গ্ৰন্থখনৰ প্ৰতিটো খণ্ডই যেন মনত এটা নতুন সংসাৰৰ সৃষ্টি কৰিব পাৰে। মানুহৰ দুৰ্নীতি, দুষ্কাৰ্য আদি সকলো অভিজ্ঞতা লেখকে বৰ্ণনা কৰিছে। যদিও শেষত তেওঁ নতুন প্ৰজন্মৰ মাজেৰে আশাবাদী মনোভাৱৰ পৰিচয় দিছে। গ্ৰন্থখনৰ এজাক মানুহৰ এখন পাহাৰ নামৰ খণ্ডটোৱে মনত এক বিষাদৰ ছাই পেলাই যায়। পাঞ্জাবাৰী নামৰ ওচৰৰ ঠাইখনৰ পাহাৰখনত বাস কৰা মানুহবোৰ অতীজৰে পৰা সেই ঠাইত আছিল যদিও চৰকাৰে তেওঁলোকক ঘৰবোৰ উচ্ছেদ কৰি পেলাইছে। ফলত মানুহবোৰৰ বিলাই বিপত্তি নোহোৱা হৈছে। অৰণ্য ৰক্ষা নামত চৰকাৰে সেই কাৰ্যসূচী লৈছিল যদিও সেই মানুহখিনিৰ সংস্থাপন তথা তাত বাস কৰা জীৱ-জন্তুৰ সমস্যাৰ কথা এবাৰ চিন্তা কৰা নাই। এনেধৰণৰ জীৱন কালৰ বিভিন্ন সমস্যাক লৈ লেখিকাই উপন্যাসখনত ৰচনা কৰিছে। উপন্যাসখনৰ চৰিত্ৰসমূহৰ বিভিন্ন দিশৰ মাজেৰে লেখিকাই মনস্তাত্ত্বিক দিশৰ উদ্ঘাটন কৰিছে। উপন্যাসখনৰ মুখ্য চৰিত্ৰ নাই সকলো চৰিত্ৰ বিভিন্ন দিশৰ মাজেৰে ৰসত নিতীৰ্ণ ৰূপেৰে দাঙি ধৰিছে। উপন্যাসখনৰ চৰিত্ৰসমূহৰ মাজেৰে লেখিকাই এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। তেওঁ আশাবাদী নতুন প্ৰজন্মই অৰণ্যক ভাল পাবলৈ শিকক, অৰণ্যক ৰক্ষা কৰিব, পৃথিৱীখন আকৌ ভাল পাবলৈ আকৌ সেউজীয়া হ'ব। উপন্যাসখনৰ চৰিত্ৰসমূহ যেন জ্যোতি, ৰঞ্জন বা ৰাণু, বাবলু, শশাংকা, সুগতা, মাধুৰী, ৰাজবংশী, নিৰঞ্জন, বাহাদুৰ আদি চৰিত্ৰসমূহৰ মাজেৰে চৰিত্ৰৰ মনস্তাত্ত্বিক দিশৰ লগতে প্ৰকৃতিপ্ৰেমী মনটোক উদ্ভাৱন কৰিছে। এনেদৰে অসমীয়া সাহিত্যত পৰিৱেশ সংৰক্ষণৰ বাবে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ব্যৱহাৰ কৰা দুখন উপন্যাস চৈয়দ আব্দুল মালিকৰ প্ৰেম অমৃতৰ নদী আৰু অনুৰাধা শৰ্মা পূজাৰীৰ ইয়াত এখন অৰণ্য আছিল শীৰ্ষক প্ৰবন্ধ গ্ৰন্থকেইখনৰ নাম বিশেষভাৱে উল্লেখযোগ্য। থেংক ইউ।